हेलो फ्रेंड्स আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এটা সহজতে বনাব পৰা চাটনি ৰেচিপি লৈ আহিছো খাবলৈও ভাল বনাবলৈও সহজ আহকচোন চাই লওঁ এয়া চাটনি বনাবৰ কাৰণে মই 1 কিলো সু দেখিছেনে বুটৰ চাটনি বনাম সেইকাৰণে আমাক লাগিব বুট জলকীয়া আৰু আদা নহৰু এইখিনি মিক্সিত মই দি লৈছো আৰু ইয়াতে দিম এতিয়া ধনিয়া আপোনালোকৰ ওচৰত যদি মান ধনিয়া থাকে মান ধনিয়া আছিল কাৰণে ধনিয়া দিছো ধনিয়া নিদিলেও একো কথা নাই নিদিলেও খাবলৈ ভালে হয় আৰু এইখিনি নিমখ দি পেলাই পিছি ললে হৈ যাব এয়া আমাৰ চাটনিখিনি পিছিললো আৰু এতিয়া মই বাটিত এটাত উলিয়াই লৈছো আৰু এনেকৈ বনাই খাই চাব বুটৰ চাটনি খাবলৈ খুব ভাল হয় আৰু আজিলৈ আহিছো আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম বাই